हेलो गाइस সন্ধিয়া হল আমি চাহ খাব লৈছো দিদি আছে আৰু মই হাই চাহ খাব লৈছো প্লেটখন কেনেকুৱা লাগিছে ক'ব দেই এখন নতুন প্লেট নতুন ডিজাইন সেইকাৰণে বজাৰ কৰি আহিলো বস্তু আনিলো মাছ মাংস পুৰা ये निकालो ना दीदी ये दिखाओ এইটো চাকি জ্বলাবৰ কাৰণে আনিছো মানে ইয়াত মিঠাতেল ডালি এইটো চিমলি হয় এইটো চিমলি ভগৱানৰ ওচৰত জ্বলাব মিঠাতেল ডালিব ভিতৰত ইয়াত হলিতা জ্বলিব তাৰপিছত এইটো লগাই দিব এনেকৈ কৰি মানে বতাহ নলগাকৈ দিদি এই থোৰা টুটা হোৱা কি তাৰ পাছত এইটো এটা ইস্ত্ৰি আনিছো बाजाज क्या पेन करो এটা ইস্ত্ৰি আনিছোঁ দুইজনী বজাৰলৈ গৈ এইবোৰকে কৰিছোঁ আৰু মাছ মাংস আৰু গৈ দেখাই আছোঁ ভিডিঅ' বনাম আজি খানা খাম কি খাওঁ কি নাখাওঁ দেখাই আছোঁ